নমস্কাৰ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বেকগ্ৰাউণ্ড দেখি গম পাইছে মই ঘৰলৈ আহিলোঁ কালি। আজি যেহেতু ঘৰত আইতাৰ তিথি সেইবাবে কালি আহিলোঁ। মাৰো গাটো ভাল নহয়, সেইবাবে সৰুকৈ নিয়ম এটা কৰিছে আৰু চাই আহিব। আজি কোন কোন আহে, কি কৰে দেখাই থাকিম চববিলাক। এইয়া লাগি লগৰ ছোৱালী তাইও আহিছে, আৰু এইফালে সেয়া গোঁসাই ঘৰত কাম চলি আছে আৰু দেউতাই যিমানখিনি পাৰে সিমানখিনি কৰি আছে। ভকত আহিব আৰু অলপ পাছত। আহিব বোলকচোন, চাওঁগৈ আমাৰ ৰাইজে কি কৰি আছে। আমাৰ ঘৰটো এনেকুৱাই আৰু এইফালে এয়া মা শুই আছে, গাটো ভাল নহয়। এয়া হৈছে আমাৰ কবিতা। কেনেকুৱা লাগিছে আমাৰ থাকি? কেনেকুৱা লাগিছে? এইফালে মামা শুই আছে, মাৰ গাটো ভাল নহয়। এইফালে আমাৰ এয়া লাকি আটাইকেইখনত ব্যস্ত। এইফালে আমাৰ এয়া কামত লাগি আছে ৰাইজে। ভকত আহিছে আৰু এইফালে আমাৰ ইয়াৰ ৰাইজে খানা খাই আছে, প্ৰসাদ খাই আছে। সৰু ৰাইজ এইফালে, সেইফালে ডাঙৰ ৰাইজ। আমাৰ ইয়াৰ প্ৰসাদৰ প্ৰথম পৰ্ব আৰম্ভ হৈছে। মহিলা সন্থা আমাৰ খাই আছে। এইফালে বইজ সকাম আমাৰ এয়া সামৰি পৰিলে। এতিয়া লাষ্টত এয়া চাহৰ অকমান পৰ্ব চলি আছে আৰু এয়া ঠিক আছে। যেনিবা আমাৰ জেঠাই হয় আৰু বম জমনি দেই, একদম জমাই মাৰিছে দেখিছে। এয়া আমাৰ শেষৰ আলহী পেহা আৰু পেহী এয়া যাবলৈ ওলাইছে। আৰু আমাৰ এইফালে সকাম ভালে ভালে হৈ গ'ল, আলহী সকলোখিনি গ'লগৈ আৰু এতিয়া মইহে আছোগৈ আৰু মই যামগৈ অলপ পাছত। যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি